নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি বিশ্বকৰ্মা পূজা, সকলোৱেতো জানেই বিশ্বকৰ্মা পূজা বুলি মই কি কৰোঁ আপোনালোকক এবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাব। এতিয়া 7টা বাজিছে আৰু গা ধুই ৰেডি হৈ লৈছোঁ। মাৰ লগত এতিয়া দলত শৰাই দিবলৈ যাম। তাৰপৰা ঘৰত সৰু সুৰাকৈ কিবা নিয়ম এটা কৰিছোঁ। সম্পূৰ্ণকৈ দেখাব নোৱাৰিলে অলপ অলপকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব, কমেণ্ট কৰিব আৰু যদি ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। তাতে পাম বলক। চেক কৰিছে নি? নাই কৰা নহয়। এয়া ঘৰত মায়ে প্ৰসাদ দিবৰ কাৰণে যোগাৰ কৰিছে। এতিয়া আমি অলপ ওলাই আহিছোঁ, ক'ৰবাত যাম ফুৰিবৰ কাৰণে। এইটো শিৱসাগৰ পুখুৰীৰ পাৰটো ইমান ধুনীয়া, চাওকচোন, ইমান ঠাণ্ডা নিজান ঠাই। ৰঙা চিঙা পৰিলে খঙত হ'লেও হাঁহি দে, তোলৈ চাই সুখী হ'ম। মই অভিমানী হ'লে অভিমান নহ'ব। জনমে জনমে মৰম দিও মনাম, মই তোৰ অভিমান। জগতে জানক, তোক লাগে মোক নালাগে আনক। প্ৰতিটো পুৱাবেলি তোক লাগে কম ভগৱানক। তোৰ লগতে জীৱন জীয়াই ল'ম, তোৰ লগতে মৰিও চাই হ'ম। সাৰথি হৈ থাকিবি